আজি আমি কথা পাতিম আজি মামাৰ দালিৰ বিষয়ে। কংগ্ৰেছ দলৰ বৰমাইছ ডাঙৰীয়াই কৈছে যে হেমন্ত মামাৰ দালি সিজা নাই। আহক আজি আমি সেইখিনি বুজি পাওঁ। মামাই দিয়া দালি সিজা নাই নেকি? এইটো সঁচা কথা নেকি? আহক আমি আজি জানি লওঁ। আমাৰ লগত আছে বিজেপি দলৰ শৰ্মা আৰু কংগ্ৰেছ দলৰ বৰমা। ইহঁত দুয়োবাৰে জানি লওঁ আমি আজি সেই দালিটো সিজা নাই নেকি। আহক তো বৰমা, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপুনি কওক, মামাই দিয়া দালি সিজা নাই নেকি? কওক আপোনালোকে। হয়, এইটো সঁচা কথা। মামাই দিয়া দালি একদম সিজা নাই। এইটো ফাল্টু দালি দিছে। আলু মহৰ পেকেটটো ফাল্টু হয়। মই আৰু চেনিটো ডাঙৰ ডাঙৰ চাগাৰৰ চকুৱান। এইটো সঁচা কথা হয়। এইটো চব মিছা কথা। মামাই দিয়া দালি কিয় নিসিজিব? মামাই দিয়া দালি হাজাৰ হাজাৰ মানুহ ফ্ৰীতে বস্তুটো পাইছে। এইটো সঁচা কথা। মামাই দিয়া দালি কিমান সহায় হৈছে। মামাই অৰুণোদয় দিছে, চব বস্তু দিছে। নামতে বস্তু ফ্ৰী দিছে। আপোনালোকক আজি মই কৈ দিওঁ, 170 টকা লয়। এইটো কিয় লয় আপুনি কওক আজি মোক। কিয় নলয়? আপোনাৰ বাপেকৰ হৰবাই দিছে নেকি দালি? আপোনাৰ বাপেকৰ হৰবাই দিছে। আপুনি বেছি দাম নেব কিন্তু। আপুনি কি কৰিব? সঁচা কথা ক'লে লাজ পাই কি কৰিব আপুনি? আপোনালোকে কাজিয়া নকৰিব। আপোনালোকে কাজিয়া নকৰিব। আমি আজি জানিব বিচাৰিছোঁ মামাই দিয়া দালি কিয় সিজা নাই। আপুনি কওক সম্পূৰ্ণ কৰি। মামাই দিয়া দালি সিজা নাই, কি প্ৰমাণ আছে তাতে? আপোনালোকে কওকচোন, কি প্ৰমাণ আছে? প্ৰমাণ আছে। বহুতে কৈছে ফেচবুকত ভিডিঅ' আপলোড কৰি মামাই দিয়া দালি সিজা নাই। কিন্তু বহুতে কৈছে মামাই দিয়া দালি সিজিছে। এইটো বনাবৰ লগত কথা। আপুনি কি কথা ক'ব আছে? আপুনি কি কথা ক'ব খুজিছে এতিয়া? মামাই দিয়া দালি সিজা নাই। মামাই কিমান মানুহ সহায় কৰিলে আপুনি জানেনে? কি মামাই কি দিছে আপুনি কওকচোন। আপুনি কওক। মামাই অৰুণোদয় দিলে, মাইনা আঁচনি দিলে, বাবু আঁচনি দিলে, বৃদ্ধ পেঞ্চনো দিলে। কংগ্ৰেছে কি হেল্প দিছে? সুতো আৰু লুংকি দিছে। আপুনি কি কথা ক'ব আহিছে? মামাই চামুচেদি দি বেলচাৰি নি আছে। আপুনি কি কথা কৈছে? ইয়াতে হেমন্ত বিশ্বই ডাঙৰ লেকচাৰ মোৰ আগত নিদিব। মই এতিয়া কৈ দিছোঁ, আপুনিও ডাঙৰ লেকচাৰ নিদিব কিন্তু। মোৰ খং উঠি যাব। আপোনালোকে কাজিয়া কৰিব নালাগে। এই মুহূৰ্তত ডাঙৰ খবৰ, মামাই দিয়া দালি সিজা নাই বুলি ঘোষণা কৰা হৈছে। আমি কিছু সময় বিৰতি লৈ আৰু ঘূৰি আহিম মামাৰ মাজলৈ। বিৰতিৰ পিছত আৰু ঘূৰি আহিছোঁ বাতৰিৰ মাজলৈ। মামাই দিয়া দালি সিজা নাই নেকি? এইটো সম্পূৰ্ণকৈ জানিব আমাৰ বিজেপি দলৰ শৰ্মা ডাঙৰীয়াৰ পৰা। শৰ্মা, আপুনি কওক, কি দালিটো কি ধৰণৰ সিজা নাই? ইয়াতে কোনো ক'বলৈ কথা নহয়। কোনোবাই যদি দালিটো নোধোৱাকৈ বহি দিয়ে, সেইটো দালি নিসিজে। আৰু কিছুমানে কি কৰে, দালিটো ডাইৰেক্ট বহাই দিয়ে, সেইকাৰণে দালিটো নিসিজে। দালি বনোৱা কিটিপ আছে। দালিটো অলপমান টাইম পানীত ভিজাই থ'লে হ'ল। সেই দালিটো অলপমান দেৰিকৈ বহাই দিলে নিজে সিজি যাব। কিন্তু আমাৰ নৰ্মেল দালিটোতো আমি সেনেকৈ ভিজাই নেদাওঁ, ডাইৰেক্ট বহাই দিওঁ। আপুনি কি কথা ক'বলৈ আহিছে? কি কথা বকিছে আপুনি? আপুনি ডাঙৰ কথা নক'ব আমাৰ আগত। আপোনাৰ দালি সিজা নাই আৰু আমাৰ চৰকাৰৰ কথা ক'ব আহিছে। আপুনি যিমান বকি আছে সেইটো কথা আপুনি কওকচোন। আপোনাৰ কংগ্ৰেছ চৰকাৰে কি দিছে আঁচনি? ধুতি আৰু লুংকি দিছে আৰু সূতা দিছে। কি হ'ব এই ঘণ্টা দাল? আপোনালোকে দেখিছেই আমাৰ মামাৰ দালিৰ কিমান আন্দোলন চলি আছে। মামাৰ দালি সিজা নাই কিয়? এই কথাটো বহুত হাহাকাৰ হৈছে। সঁচা কথা মই জানিব খুজিম। আপুনি সম্পূৰ্ণকৈ কওক, মামাই দিয়া দালি কিয় সিজা নাই? আপুনি বাৰে বাৰে এইটো প্ৰশ্ন কিয় কৰিছে? মামাই দিয়া দালি কিয় নিসিজিব? আপুনি নি চাব একদিন। হয়, আপুনি নি চাব। আৰু আপুনি কৈছে যি মামাই কি আঁচনি দিলে। এইবাৰ মামাই যোনবিলাক দুখীয়া মানুহ আছে এইবিলাক ঘৰ দিব ওলাইছে আৰু গেছো দিলে। হয়, হেমন্ত মামাক মই ইয়াৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁ ৰাইজৰ কাৰণে বহুতখিনি কৰিলে, এইখিনিৰ কাৰণে মোৰ ধন্যবাদ। আৰু বাৰ এইটোৱে প্ৰশ্ন, মামাই দিয়া দালি কি হৈছে নাই? মামাই দিয়া দালি কিয় নিসিজিব? বনাবলৈ কোৱালিটিটো জানিব লাগিব না কথাটো। আৰু মই এটা কথা কৈ দিওঁ নিউজ লাইভৰ আগত, মোৰ আল্টু ফাল্টু মানুহৰ লগত কথা ক'বলৈ ইচ্ছা নাই। কাৰণ যিটো দলে লুংকি আৰু ধুতি দিয়ে, কম্বল দিয়ে, সেইটোৰ লগত আমাৰ যুক্তিৰ কথা কৈ লাভ নাই। মোৰো এতিয়া দালি নিদিয়া মানুহৰ লগত, নিসিজা মানুহৰ লগত কথা ক'ব মন নাই। মোক আজিৰপৰা নামাতিব ইয়ালৈ আৰু মই সম্পূৰ্ণকৈ বিদায় লওঁ এতিয়া। আপোনালোকক এতিয়া মই যাব পৰা হৈছে, আপোনালোকে যোৱাক। মই ইয়াৰ পৰা যাওঁ, দালি নিসিজা মানুহৰ লগত কথা কৈ লাভ নাই। এইটো দলেই এনেকুৱা। আপুনি যাওঁক, ধুতি লুংকি আপুনি যাওক, আপুনি বেছি নহয় কিন্তু। মই এতিয়া যাওঁ,
নিজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। মই এতিয়া যাওঁ। নেক্সট ৰিপৰ্টত মই লগ পাম আৰু মামাৰ বিষয়। মামা কি দি নাই কওকচোন আপোনালোকে। গাইজ আপুনি কমেণ্ট কৰি জনাব মামাই দালি সিজা নাই নেকি। এতিয়া সম্পূৰ্ণ বিৰতিলৈ সময় হৈছে। মামাই দিয়া দালিৰ কাৰণে আমি পাই গ'লোঁ। যিবিলাকে বনাব নাজানে তাৰ দালিয়ে নিসিজে, এইটো আমি কম কৰি গম পাই গ'লোঁ। ধন্যবাদ।